স্বাস্থ্য বিভাগে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে BTAD ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা BTAD ইলেকশ্যনটো বৰ্তমান ৰাখি থওক, কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব। যদি BPF-এ কৰে বিজেপিৰ কৰিব মন যায়, বিজেপিৰ কৰিব মন গ'লে UPPL-ৰ কৰিব মন যায়, UPPL-ৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায়, কংগ্ৰেছৰ মন গ'লে UDF-ৰ কৰিব মন যায়। গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ। মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ, চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন যে আপোনালোকে BTCৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক, মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক, কাৰণ BTC মানে বেমাৰটো BTCত নাথাকে, নলবাৰীতো থাকিব, BTCৰ 4খন জিলাত আহিব, বৰপেটাত আহিব, দৰঙত আহিব, শোণিতপুৰত আহিব। অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে। গতিকে আমি মেনেজ কৰিব নোৱাৰা হ'ম। তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে গৈছে, গ'লে BPF কৰিছে কাৰণে তেওঁলোকে কৰিছে, UPPL-এ কৰিছে কাৰণে তেওঁলোকে কৰিছে। গতিকে গোটেই ব্যৱস্থাটোৱে আমি স্বাস্থ্য বিভাগে লিখি দিছোঁ পৰহি যে নিৰ্বাচনটো স্থগিত কৰিব লাগে। নিৰ্বাচন স্থগিত হ'লেতো প্ৰচাৰো স্থগিত হৈ যাব।